নব নব মিলন নিশাই সৰু তৰা যদি মকাই মনে তোমাক দিয়া মনে তোমাক দিয়া স্বপ্ন হৈ ৰচনা মেদিনী আহি বঢ়ালা স্বপ্ন হৈ ৰচনা মেদিনী আহি বঢ়ালা তুমি মোৰ আপোন হৈ সৰগৰ সুৰ সজালা নব নব মোৰ ৰচনাকে কোনো তাই গুণগুণাই মনে তোমাক দিয়া মনে তোমাক দিয়া মনে তোমাক দিয়া ধন্যবাদ। আমি গীতটো শুনিলো, খুব সুন্দৰকৈ আপুনি পৰিৱেশন কৰিছে। আৰু এটা কথা নিশ্চিত যে এই সময়ছোৱা অসমৰ শিল্পীসকলৰ কাৰণে এটা ব্যস্ততম সময়, অতি ব্যস্ত সময়, যিহেতু বহাগ আহি আছে। এই সময়ছোৱাত আপোনালোকে গীত পৰিৱেশন কৰে আৰু আপুনি বহু বছৰ ধৰি মঞ্চত গীত পৰিৱেশন কৰি আহিছে, সেই কথা আমি জানো। আৰু এইবাৰ আপুনি কেনেকৈ সাজু হৈছে সেই কথা আমি নিশ্চয় পাতিম। কিন্তু এটা কথা জানিব পাৰিছোঁ যে আপুনি এটা নতুন এলবামৰ কামত অতি ব্যস্ত হৈ আছে আৰু অতি সোনকালেই হয়তো আমি সেই এলবামটো কাষতে পাম। গতিকে কওকচোন আপোনাৰ শেহতীয়া ব্যস্ততা বা সেই এলবামটোৰ সন্দৰ্ভত আমি কিছু কথা পাতোঁ। অলৰেডি মই আহিছিলোঁৱে যোৱা সপ্তাহ ফেব্ৰুৱাৰী মই লাষ্টত আহি গৈছোঁ ইয়াত। তেতিয়া মই অসমৰ ৰাইজক মই জনাইছোঁৱেই যে মোৰ এটা এলবাম আহি আছে আৰু সেই এলবামটো মই এই ফেব্ৰুৱাৰী লাষ্টত মই ৰিলিজ দিয়াৰ কথা আছিলে। টাইমছ অফ মিউজিকৰ লগত মানে ডিজিটেলি মই মাৰ্কেটিং কৰিছোঁ। চ' সেইকাৰণে মই অলপ কিছুমান কামৰ কাৰণে লেট হৈ গ'ল, অলপ পলম হৈ গ'ল। কিন্তু এই দুই এদিনতে মাৰ্কেটত মানে আহি যাব আৰু এলবামৰ কামতে মই অকণমান ব্যস্ত হৈ আছোঁ এতিয়া। আপুনি এইখিনিতে অকণ আমাক যদি জনাই দিয়ে আমিও ভাল পাম যে আপুনি এলবামটোত আপোনাৰ মিউজিকৰ কাম বা লিৰিক্স গোটেইখিনি এইখিনি কোনে কোনে কৰিছে? সেইখিনি মোৰ শাহুমা, মই বিয়া হৈছোঁ অলৰেডি, শাহুমায়ে মোৰ 4টা গানত লিৰিক্স দিছে আৰু মোৰ এটা নিজৰ গান মই এতিয়া শুনাই দিম। সেই গানটোত কথা আৰু সুৰ মই নিজেই দিছোঁ আৰু মোৰ হাজবেণ্ডো আছে সুৰত, গোটেইখিনি সুৰ তেওঁ মোৰ লগত আছে। তাৰমানে এটা পৰিয়াল জড়িত হৈ আছে গোটেই কামত, ভাল লাগিল। বাৰু যি নহওক আমি আৰু কথা পাতি যাম। এই মুহূৰ্তত আমি যিটো গান আপুনি নিজে সুৰ কৰিছে বা লিখিছে সেই গানটো শুনিব বিচাৰোঁ। ঠিক আছে, মই সেইটো গীত শুনাই দিছোঁ। ডালে ডালে ফুল ফুলে হালি জলি উলাহতে নাচি ফুৰে পখিলা জলি ৰঙিল পখিলে মোৰ মনে আজি উৰি যাব খোজে তো পাখি মেলি মনোৰহনীয়া যুৱন বিনন্দিয়া বিচাৰি ফুৰিছো সঁচাপন ভাল পোৱা সেয়া ফুল ফুলে হালি চলি উলাহতে নাচি ফুৰে পখিলা জনি ৰঙিলি পখিলে মোৰ মনে আজি উৰি যাব খোজে তো পাখি মেলি
জনৰ কাষে তৰা থাকে যেনেকে ৰূপালী ৰঙী হাহলে নাজানো ভাল পোৱা কাকনো বোলে পামনে কাৰোবাৰ মন যোন তৰাৰ দৰে মৰো ৰহনীয়া যৌৱন বিনন্দীয়া বিচাৰি ফুৰিছো সঁচা মন ভাল পোৱা হিয়া সুন্দৰ সঁচাই খুব সুন্দৰ গীত গীতটোৰ লগত আপোনাৰ নামটো ক'ৰবাত মিল থকা যেন লাগিল হয় সেইটো এটা কথা মানে মই সৰুৰ পৰাই ভাবিছিলো এটা মোৰ নামত মানে এটা মই গান লিখিম হয়। সেইটো কাৰণে সেই সুযোগটো মোৰ এতিয়া মই নিজৰ এলবামতে আহিলে হয়। আৰু মই ভাল পাইছো যে মোৰ সুখ লাগিছে মানে খুব ভাল লাগিছে যে মোৰ নিজৰ এলবামটোতে মোৰ নামটো জড়িত হৈ আছে এলবামটোৰ নাম আপুনি কি ৰাখিছে মৌৰুচিৰ গুণগুণ মোৰ ৰুচিৰ গুণগুণ হয়। খুব ধুনীয়া এটা গীত আৰু এই গোটেই নামটোৰ লগত আপুনি যিটো গীত নিজেও লিখিছে হয়। সম্পূৰ্ণ মিল আছে তাত অনুভৱখিনি আপুনি নিজৰ দিবলৈ সক্ষম হৈছে হয়। গানটো খুব সুন্দৰ হৈছে প্ৰথম কথা আৰু এটা কথা আমি গম পালো যে আপুনি বোম্বেত কাম কিছু কৰি আছে তাতে আপুনি মিউজিকখিনি এলবামৰ কামো মোটামুটি মুম্বাইতে আপোনালোকে কৰিছে গতিকে এতিয়া অসমত যিহেতু আহিছে অসমত মূলতঃ এই এলবামটোৰ কামতে আহিছে নে বিহুক উদ্দেশ্যই আহিছে আপোনালোক প্ৰথমতে আহিছিলো মই এলবামটো কামত অঁ কিন্তু মোৰ যোৱা বছৰ মানে বছৰ জুৰি বছৰ মই কৰি আহিছোঁ বিহু মঞ্চত অসমৰ ৰাইজে মোক লগ পাই আছে আৰু স্পেচিয়েল এতিয়া বৰ্তমান মই বিহুৰ লগত জড়িত আৰু বিহুৰ কাৰণে মই আছোঁ এতিয়া বৰ্তমান মানে বিহু শেষ হোৱাৰ পিছত আকৌ আপুনি মুম্বাইলৈ গুচি যাব নিশ্চয় আৰু তাত এতিয়া বৰ্তমান কি কৰি আছে এই এলবামটোৰ বাদেও বেলেগ কিবা গানৰ বেলেগ কিবা মই গাইছোঁ বেংগলী এলবামত গাইছোঁ মোৰ হাজবেণ্ডে কৰি আছে বহুতো বেংগলী এলবামত কাম আৰু জিংকল গাইছোঁ তেনেকৈ ডেমো চিডি কণ্ঠদান কৰিছোঁ বহুতখিনি তেনেকৈ জড়িত হৈ আছোঁ মিউজিকৰ লাইনতো মই ব্যস্ত হৈ আছে ঠিক আছে জানি ভাল লাগিল আৰু কিছু কথা পাতিম এই সন্দৰ্ভত আৰু এটা গীত আমি শুনি লওঁ এইখিনি মৰমে ধুৱাই নিয়া জোনাক কোমল গধূলি
যে থাকো সপোন মেলা তোমাৰ সতে উমলি তোমাৰ সতে উমলি তোমাৰ সতে উমলি সঁচাই ভাল খুব লাগিল সুন্দৰ মোৰ হৈছে এইখিনিতে গীতটো। এটা কথা ক'বলৈ মন গৈছে শিখা এইটোৱেই যে যদিও এটা বা দুটা গীত শুনি এজন কণ্ঠশিল্পীৰ বিষয়ে ইমান কৈ দিয়াটো সম্ভৱ নহয় এইটো অসম্ভৱ আমাৰ পক্ষে অসম্ভৱ সেই দৃশ্যটা আমাৰ নাই তথাপিও এটা কথা মোৰ এনে লাগিছে আপোনাৰ এই তিনিটা গীত শুনাৰ পিছত এটা বিশেষ ধাৰা গীতৰ প্ৰতি আপোনাৰ যেন দুৰ্বলতা আছে হয় সেইটো বৰ ধুনীয়া প্ৰশ্ন সুধিছে মোক হয় মোৰ বিশেষকৈ মেলোডিয়াছ চংবিলাক খুব ভাল লাগে আৰু এইটোৰ ওপৰতে বেছ কৰি মই এলবামটো উলিয়াইছোঁ